হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপজ্যোতিষ ব্লগ। তো আজিৰ ভিডিঅ'টো স্পেচিয়েল এইকাৰণে যে আজি আমি গৈ আছোঁ হাজোৰ এটি বিশেষ দৰগাহ পুৱামক্কা বুলি কোৱা হয় যাক। তো আমি আজি গৈ আছোঁ পুৱামক্কা দৰগাহত। তো বলকচোন ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ৰাস্তাটো চাওক গাইজ, ইমান ধুনীয়া। এই ৰাস্তাটোৰ মাজে মাজে আমি যাব লাগিব পাহাৰৰ ওপৰত উঠি গৈ একদম শেষত পুৱামক্কা পাই যাম। তো গৈ দেখাই আছোঁ ভিতৰৰ পুৱামক্কাৰ ভিতৰত কেনেকুৱা কি পৰিৱেশ সকলোখিনি দেখাই যাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ পুৱামক্কাত উঠা ৰাস্তাটো সঁচাই বহুত ধুনীয়া লাগে, মানে গাড়ী চলাই মজা লাগে। একদম একা বেকা আৰু পাহাৰীয়া ৰাস্তা না গাইজ, উঠি যাব লাগে। নামি ইয়াতেতো মজা লাগে গাইজ, গাড়ী ষ্টাৰ্ট নেদাকে হয়, কিন্তু উঠাতে গাড়ী জ্বালা পাই যায় আৰু কিছু। গাইজ আমি বৰ্তমান আহিছোঁ হাজোত থকা পুৱামক্কাত। তো তাতে ৰাস্তাটো দেখা পালে অলপ। তো এতিয়া যাওঁ পুৱামক্কাৰ পৰিৱেশ অলপমান দেখাওঁ আপোনালোকক। গাইজ এইটো হাজোত বহুত ওখত থকা এটা মছজিদ হয়। তো এই মছজিদটো আজি হাজোতো গমেই পায় পঞ্চতীৰ্থৰ কাৰণে বিখ্যাত। তো আমি পুৱামক্কাত আহিছোঁ আজি। যাওঁ কেনেকুৱা কি পৰিৱেশ চাওঁ। আগতো আহিছোঁ, অলপ ভিডিঅ' বনোৱা নাছিলোঁ, আজি আহিলোঁ। চাই থাকিব ভিডিঅ'টো। এইবিলাক দোকান চোকান আছে। তো গাইজ এইটোৱে মেইন মছজিদ, চাওক সঁচাকৈ বহুত ধুনীয়া। তো ৰোজাৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষেধ বুলি লিখা আছে। তো গেষ্ট হাউচ আছে। এইপিনে ৰান্ধনী ঘৰ আছে। এই ভিউটো বহুত ধুনীয়া লাগে গাইজ। গাইজ এইটো ভিতৰৰ পৰিৱেশ। এতিয়া নামাজ চামাজ পঢ়ি আছে। তো গাইজ এইটো মেইন মক্কাটোৰ ভিতৰৰ পৰিৱেশ। ইয়াতে চাকি ধূপ জ্বলোৱা হয়। মেইন ভিতৰত এইপিনে গাইজ নামাজ পঢ়ি আছে।
ভিতৰত আহিছোঁ আমি এইপিনে পিছফালে নামাজ পঢ়ি আছে যিহেতু ভগৱান আল্লাহ চব একে গতিকে যোনে যি ধৰণে সেৱা কৰে কিছুমানে হিন্দু মানুহ আহে ইয়াতে ধূপ ধূনা জ্বলায় মুছলমান সম্প্ৰদায়ৰ মানুহসকলে এনেকৈ নামাজ পঢ়ে তো গোটেইখিনি ভগৱান যিহেতু একেই তো যোনে যি ধৰণে প্ৰাৰ্থনা কৰে আৰু তো আমি আহিছোঁ মই হিন্দু ধৰ্মৰ মানুহ তো মই আহিছোঁ ইয়াতে মই ভগৱানক সেৱা কৰিছোঁ মুছলমান সম্প্ৰদায়ৰ মানুহে আহিছে আল্লাহ সেৱা কৰিছে তো এনেকৈ আৰু হিন্দু মুছলমান আমি যিহেতু ভাই মিলা প্ৰীতিৰে চলিব লাগিব আমি ভিতৰৰ পৰা ওলাই আহিলোঁ পুৱামক্কাটো চাই আহিলোঁ ভিতৰত বহুত ধুনীয়া আৰু মানে সেই ফিলটো নাহে আৰু একো মানে ইয়াতে যে ভগৱান আল্লাহ কিবা বেলেগ একো ফিল নাহে গাইছ ভগৱান আল্লাহ চব একে তো আমি সেৱা কৰিলোঁ সেৱা কৰি এতিয়া বাহিৰৰ পিনে চাওক দোকান চোকান আছে এতিয়া যাওঁ গাইছ ৰাস্তাৰ ভিউটো অলপমান দেখাই দিম ৰাস্তাটো বহুত ধুনীয়া গাইছ বহুত ধুনীয়া তো আমাৰ লোৱাৰ আছামৰ সকলোৱেতো জানেই হাজো পুৱামক্কা কিন্তু আপাৰ আছামৰ যদি কোনোবাই চাই আছে আপোনালোকে এবাৰ আহক ইয়াতে সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ পাব আৰু হাজোত অনলি পুৱামক্কা বুলি নহয় বাকী আমাৰ পঞ্চতীৰ্থ যিখিনি আছে গোটেইখিনি চাব পাৰিব তো হাজোত মানে গাইছ একদিনৰ পূৰা ফুল ট্ৰিপ এটা হৈ যায় গাইছ মজা লাগে হাজোখন আহি কিনে আপুনি গোটেইখিনি ঘূৰি বিন্দাছ গুচি যাব পাৰিব মানে নিৰাশ নহয় আৰু এইটো মই গেৰাণ্টি দিছোঁ আপোনালোকক ঠিক আছে ভিউটো অলপমান চাই লওক তাৰপিছত ভিডিঅ'টো সামৰিম আৰু পুৱামক্কাত আহিলে আপোনালোকে ইয়াতে গাড়ী পাৰ্কিঙৰ জেগা পাই যাব বাইক কাৰ হওক সকলো পাৰ্কিং কৰিব পাৰিব বঢ়িয়া ছায়া জেগা ইয়াতে পাৰ্কিং কৰি এইপিনেদি উঠি যায় ওপৰত আছে মছজিদটো তো তাত গৈ আপোনালোকে সেৱা চেৱা কৰি আহি আকৌ এইপিনেদি গুচি যাব লাগিব পুৱামক্কাত অহা এটা ফাইদা আছক আহোঁতে উঠি আহিলাক না য'তে গাড়ী নিউট্ৰেলত আছে মই ষ্টাৰ্ট বন্ধ কৰি থোৱা আছে বিন্দাছ 22-23 স্পীডত যাই আছে 40-50 স্পীডলৈকে গুচি যাব গাইছ এতিয়া নামি নাপামলোঁ আৰু বিন্দাছ আৰু আহোঁতে তেলৰ খৰচ যোৱাতে তেলৰ খৰচ নাই কেৱল ব্ৰেকডাল মাৰিব লাগে গাইছ আৰু ছাইডৰ ভিউ চাওক গাইছ ইয়াৰ পৰা হাজো দেখা পাই গোটেই তো গাইছ দেখালোঁ পুৱামক্কা তো আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ ইমান বেছি দীঘল কৰি নাথাকোঁ আৰু তো এনেকুৱা আৰু ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানখিনি আছিল বাই বাই